হাই ফ্ৰেণ্ডছ, আজি মানে বহুত ফূৰ্তি মই কি ক'ম মানে যেতিয়া মানুহৰ মনৰ আশাটো পূৰণ হয় তেতিয়া বহুত মানে ফূৰ্তি লাগে, বহুত মনটো ভাল লাগে। তো বহুত বছৰ ধৰি মোৰ এইটো ইচ্ছা আছিলে যে মই বস্তুটো লওঁ, মানে কি ল'লোঁ মই দেখাম আপোনালোকক। তো এওঁ লৈ আহিলে মানে আজি দুদিনমান হৈ গ'ল, কিন্তু ফিটিং কৰা হোৱা নাছিলে। তো আজি ফিটিং কৰা হৈ গ'ল অলৰেডি। তো কেনেকুৱা মানে কি হয় মই দেখাম আপোনালোকক। কিন্তু চবৰে চব মাইকী মানুহৰ এটা মনৰ ইচ্ছা থাকে যে মই সেই বস্তুটো কৰোঁ বুলি। যেতিয়া সেই ইচ্ছাটো পূৰা হৈ যায় নহয়, বহুত ফূৰ্তি লাগে, বহুত ভাল লাগে। তো ব'লক মই আপোনালোকক দেখাওঁ মই কি ল'লোঁ। এইটো অন কৰাৰ লগে লগে এইখিনি স্কিপ কৰিব লাগিব প্ৰথম। এইটো অকল এইটোৱে টিপিব লাগিব হা। এইটো যোনটো লাইট জ্বলি আছে এইটো অটোৱে টিপি গৈ থাকিব লাগিব, ঠিক আছে। এইটো এতিয়া আগে প্ৰিকোৱাছ প্ৰগ্ৰেমটো আছিলে কাৰণে এইটো প্ৰিকোৱাছে হৈ গ'ল, ঠিক আছে। এইটো প্ৰগ্ৰেম কেঞ্চেল কৰিব লাগিব, এইটো কেঞ্চেল হৈ গ'ল। এতিয়া আহি গ'ল ছুপাৰ স্পীড 30। ছুপাৰ স্পীডত আপুনি 5 কেজি কাপোৰ দিব পাৰিব, লিখা আহিলে দেখিছে নাই, মেক্সিমাম 5 কেজি। তাৰপিছত আহিব লেছ, এই চব মাইক্ৰ'ফাইবাৰ, ছুপাৰ ইকো ৱাছ, খুব লেতেৰা কাপোৰ বোলে বেছি ধুব বিচাৰিছে, মেক্সিমাম 4 কেজি, 1 ঘণ্টা 32 মিনিট ল'ব। ঘড়ী টাইমৰ লগত এইটো টাইম নিমিলে আকৌ, ইয়াত টাইমটো বেছি দেখাব। ই কটন, ইয়াত প্ৰগ্ৰেমখিনি আপুনি এইটো পকাই গ'লে প্ৰগ্ৰেমখিনি ওলাই গৈ থাকিব। চিন্থেটিকত যোনটো শাৰী, চিন্থেটিক শাৰী সেইচব ধুব পাৰিব। ডেলিকেটত আপোনাৰ এইচব টাৱেল, বেডিঙত ছিংগল বেডিং, বেডশ্বীট এইচব ধুব পাৰিব। চাৰ্টত চাৰ্ট, হাইজিন চিষ্টেম, মেডিকেল কাপোৰখিনি, ওলটো আউটডোৰ যোনটো আপোনাৰ বাহিৰৰ পৰা ধৰক বেছি লেতেৰা কাপোৰ সেইচব ধুব পাৰিব। এক্টিভ হৈ যোনটো আপোনাৰ ঊলৰ টাইপৰ কাপোৰ এটা যে আহে সেইচব, কালাৰ কাপোৰ, জিন্সত জিন্স, ধৰক জিন্স বোলে এটা কাপোৰ আছে তেতিয়া আপুনি সেই ডেইলি ৱাছতে ধুব পাৰিব। বোলে 5-6টা জিন্স আছে তেতিয়া জিন্সত দিব পাৰে। মই সেইটোৱে টেনশ্যনত পৰি গৈছিলোঁ, জিন্স যদি এটাই হয় তেতিয়া আপুনি সেই চব মিক্সিং কাপোৰ হ'লে যোনটো প্ৰথম ৱাছটো যে ওলাইছিলে সেইটোতে দিব পাৰিব। বেবী কাপোৰ হ'লে বেবী বোলে কটন যিটো ওলাইছিলে প্ৰথমত সেইটোতে চব কাপোৰ দিব পাৰিম। বেবী কাপোৰ অকল বোলে বেবী কাপোৰে আছে তেতিয়া বেবী কাপোৰত দিব। প্ৰথম সেই আপোনাৰ সেইটোৱে ষ্টাৰ্ট হ'ব, প্ৰথম যোনটো আহে এইটো কটনৰ, এইটোৱে বেছি আপোনাৰ কটনে ল'ব নেকি? ঠিকে আছে, কটনটোৱে দৰকাৰ। এইটো কটনে নিলে ইয়াত একো কৰিব নালাগে। এইচব আপুনি এইচব কিবা কিবি কৰিব নালাগে, এইচব চব অট'মেটিক ছেটেই আছে, গম পাইছে। টেম্পাৰেচাৰ আহি 40 ল'ব, গৰম পানী ল'ব। সেইখিনি আপুনি টিপা টিপি কৰি বেছি কৰি দিব তো কাপোৰ বেয়া হৈ যাব ন। টেম্পাৰেচাৰ কিমান হ'ব লাগে? সি নিজে চব প্ৰগ্ৰেমত বেলেগ বেলেগ টেম্পাৰেচাৰ। এতিয়া তুমি কি ষ্টাৰ্ট কৰি দিলা? আচ্ছা, আমি এটা কিবা সোমাই পেলাই চাব পাৰিম টেষ্ট কৰি? এই সোমাই দিয়ে ন? এই বেডশিট দিয়ে দাদা, বেডশিটটা, এই বেডশিটটা ঝাড়া দাও, এইটোকে ঝাড়া দাও। এখন নহয় কেইবাখন, এখন কাপোৰ দি লাভ নাই। কি কৈছা? আগৰ পানীটো সোমোৱাৰ কাৰণে পানীটো ওলাই গ'ল, এতিয়া আকৌ পানীটো আহিবই, কাৰণ আপুনি মেচিনটোৰ ওচৰলৈ আহিবই লাগিব কাপোৰ ভৰাবলৈ। যিহেতু চব কৰিবহি, ধুব, আদালিব, শুকুৱাব, তাৰপিছত ই এটা এলাৰ্ম কৰি পেলাই নিজে বন্ধ হৈ যাব। ইয়াত দিব লাগিব, নিজেই পানীটো নিজে তই ইয়াতে দিলোঁ যে সেইটো নাই হোৱা একো নহয়, যাব সি লৈ যাব। পানীটো এনি টাইম ইয়ালৈ আহি নাথাকে নহয়, এবাৰ ইয়ালৈও আহিব। সেইকাৰণে 8,000 টকাৰ তলত একো বস্তুৱে নাই। পানীটো দেখাই, দেখাই। এইটো মেচিন খালি কাপোৰটো চফা ভাল হয়, কথা সেইটো। আৰু বেমাৰো কম। এতিয়া এই চন্দুলাই যোনটো লৈছে
সেইটোতকৈ এইটো আপোনাৰ চাফা বেছি হয়, সেইটোত চাফা ইমান নহয়, এইটো প্ৰব্লেম ইমান নাই, নাছিলে প্ৰব্লেম ইমান নাই। ডবছমান যাব নাই? যাব। ডবছমান গ'লে পইচা উচুল আৰু তাৰপিছত চিন্তা কৰিব নালাগে। তো চালে আপোনালোকে মই কি আনিলোঁ, মোৰতো বহুতেই ভাল লাগিছে, ফূৰ্তি লাগিছে। আপোনালোকে কমেণ্ট কৰি জনাব পাহৰিব যে বস্তুটো কেনেকুৱা হ'ল। এইটো স্মাৰ্ট থিংছ হয়, মোবাইলটি কানেক্ট কৰিও মই চলাব পাৰিম, কিন্তু মোবাইলটি ইমান নকৰোঁ, মই ইমান নাজানো। আৰু অংকিতে বিশেষকৈ জানে, অংকিতে অলপ শিকাই থৈ গ'ল মোক, কিন্তু মই সেইটো নকৰোঁ। মই খালি এনেই জাষ্ট যেনেকৈ চলাব লাগে শিকাই গ'ল মোক। আপোনালোকে চালেই কেনেকৈ শিকাই গ'ল, কি কি কৰিব লাগিব, তেনেকুৱাতে মই বাছ কাপোৰ ধুব লাগে, শুকাব লাগে, সিমানটোৱে মই কৰিম। তো আজিৰ মোৰ সেই ভিডিঅ'টো সৰু মৰু এটা মানে ৱাশ্বিং মেচিনৰ ভিডিঅ' দিছোঁ, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু যোনে নতুন চাইছে তাহাঁতি এটা ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজিলৈ টাটা, বাই বাই।